অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ দিনত এটা ৰিকমেণ্ডেশ্যন আছিল এছেম্বলিৰ যে অসমৰ 6 জনগোষ্ঠীক ST ষ্টেটাছ দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, কোনো ধৰণৰ হানি বিঘিনি নহয়, তেনেকৈ কৰিব লাগিব। কিন্তু বৰ্তমানৰ মানে এক্সিষ্টিং চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ কোনো পধ্যে 6 জনগোষ্ঠীৰ ছেটেল ট্ৰাইব ষ্টেটাছটো সম্ভৱ নহয়, অৰ্থাৎ ক্ষতি হ'বই। বৰ্তমানৰ জনজাতিসকলৰ যি 14টা জনগোষ্ঠী আছে ভৈয়াম জনজাতি হিচাপে, এই জনজাতি গোষ্ঠীৰ ক্ষতিগ্ৰস্ত হ'বই। তৎসত্ত্বেও আগন্তুক শীতকালীন বিধানসভাৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত আমি ক'ব বিচাৰোঁ যে ট্ৰাইবেল সংঘই জনবহুল আৰু আগবঢ়া শ্ৰেণীৰ বা আগবঢ়া জনগোষ্ঠীৰ ছেটেল ট্ৰাইব ষ্টেটাছটো আমি কেতিয়াও মানি নলওঁ, কেতিয়াও মানি লোৱা নহ'ব। কাৰণ জনবহুল আৰু আগবঢ়া শ্ৰেণী ছেটেল ট্ৰাইব ষ্টেটাছ পালে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো দিশতে নিঃশেষ হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। বৰ্তমানে স্বীকৃত 14টা জনগোষ্ঠীৰ সামাজিকভাৱে, আৰ্থিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে সকলো ক্ষেত্ৰতে নিঃশেষ হৈ যাব। আনকি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব। এই 6 জনগোষ্ঠী যদি ST ষ্টেটাছ পায়, বৰ্তমানে ছেটেল ট্ৰাইবৰ কাৰণে থকা সংৰক্ষিত আসনৰ সিংহভাগ তেওঁলোকে হস্তগত কৰিব। আৰু ইতিমধ্যে উদাহৰণ হিচাপে 1996 চনত কেৱল মাত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক ST ষ্টেটাছ প্ৰদান কৰিছিল। আৰু তেতিয়াই আমি দেখিবলৈ পালোঁ যে মাজুলী যি ছেটেল ট্ৰাইব প্লেইনছৰ কাৰণে ৰিজাৰ্ভ ছিট, সেই ৰিজাৰ্ভ ছিটটোত কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশী কেণ্ডিডেট জিকি আহিবলৈ সক্ষম হৈছিল। আৰু মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত যিবোৰ STPৰ কাৰণে ৰিজাৰ্ভ কোটা, তাৰে সিংহভাগ 80 to 90% হস্তগত কৰা আমি দেখিবলৈ পালোঁ। এবাৰ এটা ডেঞ্জাৰাছ ইমপ্লিকেশ্যন। আৰু এইটো আমাৰ কাৰণে ইনষ্ট্ৰাকটিভ, এইটো আমাৰ কাৰণে সাংঘাতিক ধৰণে উদাহৰণ আমি দাঙি ধৰিব খোজোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বেছিকৈ মানে অধিক আগবঢ়া আৰু জনবহুল জনগোষ্ঠীবিলাক যদি ছেম কেটেগৰীত কেটেগৰাইজ কৰে বা ST ষ্টেটাছ প্ৰদান কৰে, তেতিয়াহ'লে স্বাভাৱিকতেই সৰ্বতোপ্ৰকাৰে বৰ্তমানৰ জনজাতিসকল ধ্বংস হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। গতিকে এই ছেটেল ট্ৰাইব যে ৰিকগনিশ্যনৰ যি ইছ্যু, সেইটোক আমি বিৰোধিতা কৰিছোঁ। অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই সম্পৰ্কত কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন আৰু পঠিয়াব নালাগে। আৰু 2019ত দি ছেটেল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 সংসদত উত্থাপন কৰিছিল ৰাজ্যসভাত। আৰু এই ৰাজ্যসভাত এতিয়াও সেই বিলটো আছে, টেবুল কৰি থোৱা আছে, ডিছকাশ্যন হোৱা নাই, ডিবেট হোৱা নাই। কিন্তু এই বিলটোক আমি উইড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ছেটেল ট্ৰাইব কনষ্টিটিউশ্যন ছেটেল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019টো উইড্ৰ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দাবী কৰিছোঁ। আৰু এই ক্ষেত্ৰত ট্ৰাইবেল সংঘ, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ এটা ত্ৰিপাক্ষিক বৈঠক আমি বিচাৰিছোঁ, আমি দাবী কৰিছোঁ যে মানে 6 জনগোষ্ঠী অনুসূচীকৰণৰ বিষয়টোত এলানি ত্ৰিপাক্ষিক আলোচনা আমি বিচাৰিছোঁ, দাবী জনাইছোঁ। আৰু এই দাবীটোক আমি এইকাৰণে জনাইছোঁ কাৰণ আমাতকৈ অধিক আগবঢ়া জনগোষ্ঠীবিলাক ST হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ যি অট'নমাছ কাউন্সিলবিলাক আছে, এই অট'নমাছ কাউন্সিলবিলাকতো তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ব। কাৰণ যিটো বিল উত্থাপন কৰা হৈছে 2019ত, তাত ST হিচাপেই ৰিকগনিশ্যন দিবলৈ বিচৰা হৈছে, ছেটেল ট্ৰাইব হিচাপেই ৰিকগনিশ্যন দিব বিচৰা হৈছে। তাত STA বা STB, STC তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ তাত দাঙি ধৰা নাই। আৰু ভাৰতীয় সংবিধানত STৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, ST STয়ে হয়। অসমতহে ছেটেল ট্ৰাইব প্লেইন, ছেটেল ট্ৰাইব হিলছ দুটা কেটেগৰী আছে, কিন্তু চেণ্ট্ৰেল লেভেলত ST STয়ে হয়। আৰু সেইটোৱেই যদি হয় তেতিয়াহ'লে নিগম, নিকায়, পঞ্চায়ত, বিধানসভা, লোকসভা বা অট'নমাছ কাউন্সিল, 6 শিডিউলেই হওক বা নন 6 শিডিউল অট'নমিয়ে হওক, প্ৰত্যেক অট'নমাছ কাউন্সিলতে তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকেই জয়যুক্ত হ'ব। আৰু বৰ্তমানৰ ছেটেল ট্ৰাইববিলাক ইভিন পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত আমি জিকিবলৈ সক্ষম নহ'ম। আৰু অল ইণ্ডিয়া লেভেল যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে, এই এক্সামিনেশ্যনবিলাকত কেৱল আহোম, কোচ ৰাজবংশী আৰু চুতীয়া আৰু ৰাজস্থানৰ মিনাৰ মাজতহে কম্পিটিশ্যনবিলাক হ'ব। কাৰণ ৰাজস্থানৰ মিজাও এডভান্স, ৰাজস্থানৰ মিনাক 2002ত ছেটেল ট্ৰাইব ষ্টেটাছ দিলে। ছেটেল ট্ৰাইব ষ্টেটাছ দিয়াৰ পৰা আজিৰ তাৰিখলৈকে অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনত STৰ কাৰণে যিবিলাক ৰিজাৰ্ভ কোটা, তাৰে 30 to 35% তেওঁলোকে হস্তগত কৰি আহিছে, মিনা জনগোষ্ঠী। বাট দে আৰ অনলি 1.6% অফ দি টোটেল পপুলেশ্যন অফ ইণ্ডিয়া, ST পপুলেশ্যন অফ ইণ্ডিয়া।
ভাৰতবৰ্ষৰ সৰ্বমুঠ জনসংখ্যা যদি আমি ধৰি লওঁ 100 তাৰে ভিতৰত 1.6% হে মিনা কিন্তু সেই মিনাই এছটিৰ যি 7% 7.5% ৰিজাৰ্ভেশ্যন আছে চেণ্ট্ৰেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ 7.5% ৰিজাৰ্ভ কোটাৰ 30 to 35% হস্তগত মানে এনজয় কৰিছে মিনা কমিউনিটিয়ে আৰু এই 6 জনগোষ্ঠী যেতিয়া এছটি হ'ব এছটি হোৱাৰ পিছত বৰ্তমানৰ ট্ৰাইবেলবিলাক ন'ৱেৰ হৈ যাব ইভিন মৰাণ মটক মানে টি গাৰ্ডেনবিলাকো ইয়াতে তেওঁলোকে কম্পিট কৰিব নোৱাৰিব আৰু কম্পিটিশ্যন উইল বি বিটুইন ৰাজস্থানৰ পৰা যিটো মিনা আছে মিনাছ এণ্ড অসমৰ আহোম তাৰপিছত কোচ ৰাজবংশী আৰু চুতীয়া এই বৃহৎ জনগোষ্ঠীৰ মাজত মিনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আল্টিমেটলি অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত বৰ্তমানৰ ট্ৰাইবেলবিলাকে কেতিয়াও কম্পিট কৰিব নোৱাৰে ফলস্বৰূপে আমাৰ IAS IPS IRS IFS আৰু কেতিয়াও আমি আশা কৰিব নোৱাৰোঁ গতিকে এইটো সৰ্বনাশী এটা সিদ্ধান্ত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এইটো হ্ৰস্বম্যাদী ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে গ্ৰহণ কৰা এটা সিদ্ধান্ত যি সিদ্ধান্ত কংগ্ৰেছে গ্ৰহণ কৰিছিলে আজি যদি বিজেপিয়ে ভাবিছে যে 6 জনগোষ্ঠীক এছটি কৰিলে 26ত তেওঁলোককে গোটেইখিনি ভোট দিব এইটো ভুল ধাৰণা আৰু ইয়াৰ দ্বাৰা কংগ্ৰেছেই বেনিফিটেড হ'ব কাৰণ কংগ্ৰেছেহে 6 জনগোষ্ঠীক এছটি কৰিবৰ কাৰণে মেনি টাইমছ 8 টাইমছ তেওঁলোকে ৰিকমেণ্ডেশ্যন পঠিয়াইছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু 8বাৰেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাৰ্ণ ডাউন কৰিছিল বাতিল কৰিছিল তেওঁলোকৰ যিটো ৰিকমেণ্ডেশ্যন কাৰণ এই 6টা জনগোষ্ঠীয়ে এছটি হ'বৰ কাৰণে ক্ৰাইটেৰিয়া যিকেইটা লাগে এই ক্ৰাইটেৰিয়াখিনি ফুলফিল নকৰে কাজেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এইটো টাৰ্ণ ডাউন কৰিছিলে মানে খাৰিজ কৰিছিলে খাৰিজ কৰাৰ স্বত্তেও একমাত্ৰ ভোটৰ স্বাৰ্থত একমাত্ৰ হ্ৰস্বকালীন ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত বাৰম্বাৰ ৰিকমেণ্ডেশ্যন পঠিয়াই থকা হৈছে এইকাৰণে আমি আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত চৰকাৰক কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কি ফৰ্মুলাৰে অসমৰ বৃহৎ 6 জনগোষ্ঠীক এছটি কৰিবলৈ আগবাঢ়িছে সেইটো ৰাজহুৱা কৰিবৰ কাৰণে এটা শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আজিৰ সভাই আমি দাবী জনাইছোঁ